মোবাইল নিলে गेम खेली শুনি হলো এলাই নে হয় খালি চিয়াবে অকণ থাকিবি দেই মাৰ সেইটো মাৰ হেই ডিস্টার্ব দি আছে আৰু গেম খেলি মেডিকেট মাৰ ৰ না চিন চাইডত এনিমি আছে দেই এনিমি এটা মেডিকেট দে এটা মেডিকেট দে বডি চুটি ল এটা বহিলো তোক চিয়াব মনা কৈছো না এ যাবে এ চা লগতে যা গৈ আছো এই ঘৰটো বলে যা এই বাবা চিন নাই বাবা কেলে ডিস্টার্ব দি আছা তুমি আতই দিও এটা মাৰ হে চালা গলে এইটো মৰি গ'লো এই ভিখাৰীটোৰ পৰা গেম এটাও শান্তিৰে খেলিব নোৱাৰি আঁতৰ উঠি গ'ল প্ৰায় মাৰি দিলে তোক চিয়াব মনা কৈছো না এটা বহিলো হাৰিব হলে চাবি না তোক কেনে কৰিম মাৰ এইটো মাৰ ৰবা কেলে চিয়াব বিচাৰ খেলিব দে শান্তিকে আতৰ মেডিকেট লগ বয়াটো পালি দেই তই বয়া পাই গ'লো দেই ভাল লাগিলে খেলি নাই বয়াটো পাইছা যিবোৰ উৎপাত কৰি আছ না আজি বহাই পইণ্ট ল'ৰাটো বা শান্তি নাই খেলিবলৈ দেই শান্তি নাপাওঁ এই ল'ৰাটোৰ পৰা খেলিবলৈ কি লাগে গেম খেলো দে এই ডিস্টার্ব কৰিবি গেম খেলো দে থাক চল আৰু যা ভিখাৰীক মোবাইল লাগে গেম খেলিবলৈ দে গেম এটা খেলো দে তই খেলিলি না এইটো ফোন ইয়াৰ দাম কিমান গম পোৱা নাই গেম খেলিবলৈ তই ক'ত গেম খেলিব যা চলা দে তোৰ মোবাইলটোকে দে গেম খেলো দে এনে গেম এটা খেলিম দে তই অকাৰত থাই কথা পাতিবি কেলে মোবাইল খুজিব আহিছ যা ওলাই যা খেলিবলৈ শান্তি চান্তি নিদিয়ে নোখোজিবা দেই মোৰতো আইফোন মই দিব নোৱাৰোঁ বেয়া নাপাবা দেই মোবাইল এটা কিনি ল'বা যা আজিৰ পৰা মোবাইল হ'লেহে আমাৰ ওচৰলৈ আহিবি মোবাইল নহ'লে নাহিবি দেই ইয়ালৈ যা কথা পাতিবি কেলে মোবাইল খুজিব আহিছ যা ওলাই যা খেলিবলৈ শান্তি চান্তি নিদিয়ে নোখোজিবা দেই মোৰতো আইফোন মই দিব নোৱাৰোঁ যা আজিৰ পৰা মোবাইল হ'লেহে আমাৰ ওচৰলৈ আহিবি মোবাইল নহ'লে নাহিবি দেই ইয়ালৈ ভাই কি হ'ল মন মাৰি বহি আছো যে কি ক'বা ভাই আজিকালি দুখীয়াৰ জামানা নহয় এইটো গম পাইছে এইখন সেইটোতো হয় এইখন পৃথিৱীত থাকিবলৈ হ'লে আজিকালি দামী মোবাইল লাগিব টকা পইচা লাগিব ঘৰ দুৱাৰ লাগিব এইবোৰ কথা কেলে কোৱা আকৌ বহুত দুখ লগা কথা আজি যিকেইটা মোৰ ভাল বন্ধু সেইকেইটাই আজি মোবাইলত লৈ মোক বহুত ইটিকিং কৰিছে গেম খেলি আছে মই গৈছোঁ তাতে সিহঁতে বহুত ইটিকিং কৰিছে মই বোলো গেম অকণমান খেলি চাওঁ দিয়া নাই বহুত ইটিকিং কৰিলে মোক তাৰপৰা খেদি পঠিয়াই দিলে দুখীয়া বুলি আজি বহুত আছিলে তাত বহুত কেইজন ল'ৰা আছিলে নাম নকওঁ মোৰ লগৰ হয় মোৰ ভাল লগৰ হয় মই সেইটো পৰাই নাম নকওঁ তোমাক আজি যদি মোৰ মা দেউতাই যদি আজি মোবাইল এটা যদি কিনি দিলেহেঁতেন সিহঁতৰ চকুত মই সৰু হ'ব নালাগিলহেঁতেন সিহঁতৰ লগতে বহি মই গেম খেলি থাকিব পাৰিলোহেঁতেন তই কথাটো বেয়া কোৱা নাই ঠিকেই কৈছ সঁচাকৈ আজিকালি টকাই সকলো আৰে বাদ দে নাই এইবোৰ কথা সিহঁতি কি কৰিছে নকৰিছে কি লৈ গৈছে বাদ দে কষ্ট কৰ নিজে কি বোলে হাত নাই ভৰি নাই কষ্ট কৰ নিজে ইনকাম কৰি সিহঁতক দেখুৱাই দে সিহঁতি কি চলাইছে মোবাইল 10,000 20,000 30,000 টকা কমাইছে তই 1 লাখ টকীয়া আইফোন লৈ ল' না কি মাথা মাৰি আছ 2 মাহ 4 মাহ কষ্ট কৰ কথাটো নোহোৱা নহয় মই ভাবিছোঁ ঘৰতনো মা দেউতাৰ ওপৰত কিমান বহি বহি খাম সিহঁতকনো কিমান টেনশ্যন দিম তই কথাটো ঠিকেই ক'লি কাইলৈৰ পৰা নৈ কিনাৰত পৰি থকা মাটি সোপাকে
খেতি বাৰী কৰি তাৰে উপাৰ্জন কৰি মই প্ৰথমতেই মোবাইল এটা কিনিম বুলি সিদ্ধান্ত ল'লোঁ। তই মোক চকু খোলাই দিলি অ' ল'ৰা। তই টেনশ্যন নলবি, আমি আছোঁ লগত। তই কোৱা দৰে মই তই আগুৱাই যাম। টেনশ্যন নলবি, তই ঠিক আছে। হিৰ' হৈ থাক, ভাল লাগিলে। টেনশ্যন নলবি, আমি আছোঁ লগত। ঠিক আছে, যাওঁ মই। খবৰটো দিবি কি হৈছে কি নাই হোৱা দেই। ল'ৰা কাম কৰি আমাৰ হাই লেভেলত হ'ব বিচাৰিছে দেখিছ তাৰ কাম বল 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 কাম না যায় মানুহবিলাকে কষ্ট কৰিলেও বেয়া পায়, কাম কৰি খালেও ইটিকিং কৰে। কি হ'ব এই দুনিয়াত পোৱা নাই দেই, সঁচাকৈ মন ভাঙি যায় এনেকৈ। তই কোৱা মতে মাটিটো কাটিলোঁ গম পাইছোঁ। মই পৰা পৰা এনেকৈ উঠিব পাৰিম, মই ওপৰলৈ উঠি যাম। গোটেইখিনি ন? গোটেইখন দেখাম আজি। ইয়াতে গোটেই খেতি চেতি কৰি আহি এইফালে জিৰণি লওঁ। এইখিনি যে দেখিছা মানে একদম নৈ কিনাৰ পৰা নৈ কিনাৰ পৰা ৰাস্তা কিনাৰ পৰা গোটেইখিনি সেইটো আলু বাৰী লগাইছোঁ। সেইটো আলু বুলি এইয়া ডাঙৰ পুখুৰীটো যে দেখিছা, এইটো পুখুৰীত তাত মাছ পালন কৰিছোঁ, মানে এইটো মাছ হ'ব। আৰু তোমাৰ এইফালে আছে এইয়া তোমাৰ বগৰী বাৰী কৰিছোঁ, এইখিনি বগৰী বাৰী নেমু বাৰী কৰিছোঁ। মই ভাবিছোঁ এই নেমুখিনি বিকি পেলাই মই মোবাইল এটা ল'ম বুলি ভাবিছোঁ। ঠিকে আছে, এইখিনি নেমু বৰ ধুনীয়া হৈছে দেই। পৰিৱেশটো এটা বৰ ধুনীয়াকৈ তই মানে মেইনটেইন কৰি ৰাখিছ, ভাল হৈছে। মানে সেই নেমুখিনি বিকিম বুলি ক'লোঁ নাই, মানে মোবাইলটো ল'ম বুলি ক'লোঁ। মোবাইল এটা ল'ম বুলি কাৰণে মই ইমানখিনিতো কৰিছোঁ। তই কাষ্টমাৰ এটা লগাই দিবি, এইখিনি নেমুখিনি চব বিকি দিম। ঠিক আছে, মই নেমুখিনি কাইলৈ তোক ধুনীয়া ব্যৱস্থা কৰাই দিম বাৰু। গোটেই মানে যিমান ছিঙিব পাৰে ট্ৰাক হিচাপে মই নেমু দি দিম। সেইখিনি মই কাইলৈ চেণ্ট্ৰেল মাৰ্কেটত কথা পাতি তোক ইয়াৰ পৰা ধুনীয়া ব্যৱস্থা কৰি দিম। ঠিক আছে, তই বৰ ভাল কাম কৰিলি দেই, এইটো ভাল পাইছোঁ। তোৰ লগতে আমাৰ অঞ্চলটোৰ এটা উন্নতি হ'ব, ভাল হৈছে। নেমুখিনি বিকি পইচা পালোঁ বাৰু, পোৱাটো সেইখিনি নিলেহি ন? চব নিলে বাৰু। কৈ দিছোঁ, মোবাইলটো লৈ আনোগৈ ব'ল। আজি আনিবি? আজিয়ে লৈ আনোম আৰু মোবাইলত। মই মোবাইলৰ লগত লাগি ইমানখিনি কাম কৰিলোঁ যেতিয়া মোবাইলটো লৈ আনোগৈ আৰু ব'ল। ঠিক আছে, তেতিয়াহ'লে ব'ল এটা ভাল দামী মোবাইল এটা লৈ ল'বি। ঠিক আছে ব'ল, মোবাইল ল'ম আজি। পাৰ্টিটো দিব লাগিব খালি। পাৰ্টি দিম, মোবাইল ল'ম আজি। মোবাইলৰ পাৰ্টি দিব লাগিব, ইমান ডাঙৰ খেতি কৰিছ তই, চব পাৰ্টি খুৱাব লাগিব। দাদা মোবাইল এটা দিবচোন। মোবাইল আপোনাৰ কোনটো মোবাইল ল'লে ভাল হ'ব? এই ভিভ' এটাই দিয়ক, অকণমান দামী দিব। সেইটো চাই লওক, পচন্দ হৈছে নাই? মোবাইলটো কালাৰ চালে ভালেই হ'ব ন? ইয়াৰ প্ৰাইচটো কিমান হ'ব? এইটো প্ৰাইচটো চাই দেখোন। পইচা দি দিছোঁ। মোবাইলটো ল'লে বহুত ভাল লাগিছে আজি দেই। এতিয়া পাৰ্টিটো খোৱাবি আৰু। পাৰ্টিটো খাম বাৰু। কথা এটা হ'ল ন, অঁ মোৰ এফালে কাম এটা আছে, তই যাগৈ, মই তোক পিছত লগ কৰিম। ঠিক আছে বাৰু। ঠিক আছে, যা। ঠিক আছে, যা। মোবাইল নিলে মোবাইলটো কিনিলোঁ, দুখীয়াৰ দুখ জীৱনতো নুগুচিব দেই। চোৰে চুৰ কৰি লৈ গুচি গ'ল। সঁচাকৈ বহুত দুখ লাগিছে আজি মনটো। দাদা মই বহুত ডাঙৰ বিপদ এটাত পৰিলোঁ। অঁ, কি হ'ল বা? মই আপোনাক এই মোবাইলটো বিকিবলৈ আহিছোঁ। এইটো নতুন মোবাইলচোন।
আপুনি লৈ মোক সহায় কৰক দাদা। মোৰ মোবাইল আছে বাৰু, হ'লেও তুমি যে বিপদত পৰিছোঁ বুলি কৈছা, তেতিয়া কিমান দিব লাগিব কোৱা? দিয়ক আপুনি কি দিয়ে দিয়ক মোক। অ' বহিছা? মোৰ হেৰি হ'ল ন, মোৰ মোবাইলটো চুৰ কৰি লৈ গৈছে। মোৰ মোবাইল এইটোৱে, মোৰ মোবাইলটো হেৰাইছিলে, এইটো ক'ত পালা? এওঁ মোক বিকিবলৈ আনিছে মোবাইলটো। এইটো মোৰ মোবাইলে ক'ত পালা তুমি? মই কিনিয়ে আনিছিলোঁ। ক'ৰ পৰা কিনি আনিছিলা? মইতো টাউনৰ পৰা কিনি আনিছিলোঁ। এইটো মোৰ মোবাইলে তুমি ক'ত পালা? এওঁ মোবাইল বুলি কৈছে। এইটো মোৰ হয়, মই 16,000 টকা দি মই কালি কিনি আনিছিলোঁ। এইটোতো মই মোৰ আজি মোবাইল হয়। বিপদত পৰি বিকিবলৈ আহিছে। এওঁ মোবাইলটো কিনিব গৈছিলে, এইটো ময়ো লগত গৈছোঁ। এইটো মোৰ মোবাইল হয়। নহয় এইটো মোৰ মোবাইল হয়। এইটো মোৰ মোবাইল মই হয়। কালি কিনি আনিছোঁ। এইটো মোৰ মোবাইল হয়। চিয়'ৰ হয়? চিয়'ৰ হয়, তই এইটো নাম মোৰ চাম হয়, লিখি মই কালি দিছিলি। কিনি আনিছোঁ। মই বিপদত তোৰ পৰিলোঁ নামতে কেছ মেমো লিখা আছে, আহিছোঁ। তোৰ নামতে চব আছে, তই চাই দে এতিয়া। মই নিজে কিনি আনিছোঁ কালি। এইটো ঐ, সঁচা কথা ক, দাদা মই কালি কিনি আনিছোঁ। সঁচা কথা ক। চাই পেলা হয় তোৰ চালা ওপৰলৈ মোক কৰ। সঁচা কথা ক, সঁচা কথা ক, ক'ৰ পৰা আনিলি মোবাইলটো? এফালে যা। দাদা মোৰ ভুল হৈ গ'ল। ভুল হৈ গ'ল ক'ব আহিছে, এফালে ক, চৰি ক। দাদা চৰি মোৰ ভুল হৈ গ'ল। আজিৰ পৰা এনেকুৱা কাম নকৰিবা। বহুত কষ্টত মই মোবাইলটো লৈছোঁ, বহুত কষ্ট বিনিময়ত মই আজি ইমান মোবাইলটো যে লৈছোঁ, বহুত কষ্টত লৈছোঁ মই এইটো মোবাইল। তুমি চুৰ কৰি লৈ গুচি আহিছা, এনেকুৱা কাম জীৱনতো নকৰিবা। দাদা মোৰ ভুল হৈ গ'ল, মাফ কৰি দিয়ক। ঠিক আছে যোৱা। মাফ কৰি দিওঁ। হ'ব যা। যাওঁ বাৰু দেই। ক'ৰ পৰা আহি যাওঁ চব চালা। এই মোবাইলটোত কি কৰিবলগীয়া আছে কৰি দিওঁ, গেম খেলিব পৰাকৈ। ঠিক আছে, মই চব ছেটিং মই মিলাই দিম বাৰু। অঁ টেনশ্যন নল'বি। ঠিকে আছে। মই যাওঁ এতিয়া, মই খেতিলৈ যাওঁ। ঠিক আছে, মই তোক মোবাইলটো দি থম বাৰু। ঠিক আছে। বুজিছ সেইটো বহুত দিন দেখাই নাই। বহুত দিনৰ মূৰত দেখিছোঁ। মোবাইল চোবাইল ল'লি নেকি? মোবাইল লৈ গেম এটা খেলি আছিলোঁ, মোবাইলটো ল'লোঁ, গেমটো খেলি আছিলোঁ। তাকে আহিলে ক'ত গৈছিলি? এই এপাক ফুৰি আহিলোগৈ এনেই। বাকী ভালে আছ? বাকী ভালেই দে, স্কুটি এখনো ল'লোঁ। তোৰে দিন আৰু দে। দিন মানে কষ্ট কৰিছোঁ, খেতি কৰিছোঁ, কষ্ট কৰিছোঁ, কষ্ট উপাৰ্জন কৰি পেলাই মই লৈছোঁ। হয় হয় পাই, তোৰ আগত আজি বহুত লাজ পাইছোঁ। নিজৰ কাৰণে যে বহুত মানে তলত কৰিবলগীয়া হৈ গৈছে আজি তোৰ অৱস্থা চা, আমাৰ অৱস্থা চা। ভাই তই ঠিকেই কৈছ। মানুহক সেইটো পৰাই এটেকিং কৰিব নালাগে, হাঁহিব নালাগে। আজি তই হাঁহাৰ কাৰণে, তহঁতি হাঁহাৰ কাৰণে কি হ'ল, মোৰ আজি মনটোত খং উঠিলে, বেয়া লাগিলে, দুখ লাগিলে। সেই দুখটোকে প্ৰকাশ কৰোঁতে 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 মোৰ মনত কি হ'ল, আজি এনেকুৱা এটা ভাৱ আহি গ'ল যে তহঁততকৈ মই ডাঙৰ হ'ম, তহঁতক কৰ্ম কৰি দেখাম। তেনেধৰণত মই কাম কৰিলোঁ, কৰ্মৰ ফলত মই আজি ইমানখিনি ক'লোঁ। নাই তই দেখালি দেই, তই যিটো এক্টিং কৰিলি তোৰ পুৰা আশা পুৰা হৈ গ'ল। তই আমাক মাফ কৰি দিবি। ঠিক আছে, ঠিক আছে, আহিবি, তহঁতিও কাম বন কৰিবি, তহঁতিও সফল হ'বি। বাৰু তোৰ লগতে কৰিম বাৰু দে, আগলৈ ঠিক আমি আছে। এনেকুৱা কথা নকওঁ বাৰু দে। ঠিক আছে বাৰু যাওঁ দেই আমি। ঠিক আছে, ঠিক আছে, মই যাওঁ বাৰু।